হেল্ল' গাইজ, বিহু লাগিছেনে বাৰু? মোৰ ইয়াত বিহু লাগিছে আৰু মোৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ হীৰা-ভৰা শুভেচ্ছা জনালোঁ। এতিয়া বৰ্তমান মই ওলাই আহিছোঁ মানে কপৌ ফুলৰ সন্ধানত। কপৌ ফুল নাই কাৰণে সেয়া আৰু এতিয়া মই তগৰ ফুলেই কামটো চলাই দিলোঁ। তগৰ ফুলটো খোপাত বান্ধিব নোৱাৰি, সেইকাৰণে চুলিটো মেলি পিনি ধুনীয়াকৈ কাণৰ ছাইডতে ক্লিপ পাত মাৰি পিনি আৰু ফুলপাহ লগাই ল'লোঁ। বাকী মোক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব দেই। ফটো মাৰোঁ বুলি অকণমান সাজি কাচি ওলাই আহিলোঁ, কিন্তু আমাৰ মানে মোৰ যোনজনী ফটোগ্ৰাফাৰ আছিলে তাই আকৌ গ'ল বিহু মাৰিবলৈ, সেইকাৰণে এতিয়া কি কৰিম আৰু সেইকাৰণে নিজে বোলো ফটো মাৰোঁ বুলি ওলাই আহিলোঁ। তাৰপাছত ইফালে চাইছোঁ আকাশখন মানে একদম বেয়া কৰি আহিছে, বৰষুণ দিব লাগিছে কিন্তু বৰষুণ নিদিলে। এইটো বতৰত মানে ফটোটো বৰ ভাল নুঠে। তাৰপাছত জেতুকা ল'লোঁ গাইজ, জেতুকা মানে মোৰ ইমান বেছিকৈ ধৰিলে, চাওকচোন কিমান ধৰিলে, মানে মোক চাগে কোনোবাই মনে মনে ভাল পাই আছে দেই। মানে পুৰণা মানে আগৰ দিনত কয় আৰু হেনো জেতুকা ৰং যিমানে ধৰে ভাল পোৱা মানে মানুহজনে হেনো বহুত বেছি ভাল পায়। সেইকাৰণে মোৰ মনে মনে সন্দেহ এটা হৈছে, কোনোবাই মানে মোক মনে মনে চাগে বহুত জোৰছে ভাল পায় নেকি। আৰু এইফালে আমাৰ বিহু এযোৰ পাৰ হৈ গৈছেগৈ, তেহেঁতকে অকণমান চালোঁ। তাৰপাছত আৰু এটা কথা আছিলে গাইজ, মই যে এতিয়া ডিঙিত পিন্ধি আছোঁ এইডাল জোনবিৰিডাল, এইডাল হৈছে 2 বছৰৰ পুৰণা। 2 বছৰ মানে কিমান, মই ইবাৰো নহয় তাৰ আগবাৰো নহয়, পুৰণা মানে বহুত দিনৰে আছিলে, কিন্তু মানে মই 2 বছৰৰ আগত ব্যৱহাৰ কৰিছিলোঁ। এতিয়া সেয়া মই এতিয়া আকৌ উলিয়াই পিনি খুচৰি মুচৰি উলিয়াইছোঁ, আৰু এইবোৰ চব মানে চব পুৰণা। এইফালে ডিঙিত এইফালে ছাইডত এৰ খাই আছে। জয়ন্তী ল'লোঁ আৰু ফটো মাৰিম বুলি মই আইতাৰ ওচৰলৈ গ'লোঁ। আইতাক মানে মই এখন বিহু বুলি চাদৰ দিছিলোঁ, তাৰপিছত কৈছোঁ বোলো দিয়ক মই ফটো মাৰি দিম। এয়া ফটোৰ লগতে ভিডিঅ' এটাও কৰি ল'লোঁ, তাৰপিছত ধুনীয়াকৈ ফটোও মাৰি দিলোঁ। কি আৰু এনেই ন ভাল লাগে, এনেকুৱাবোৰ সুখেই মানে মই বেছিহে ভাল পাওঁ, সৰু সৰু সুখ। এয়া আকৌ মাতাশ্ৰী মোক ফটো মাৰিবলৈ আহিলে, মই ফটো মাৰিবলৈ মানে মই ফটো মাৰিম বুলি কৈছোঁ, মাকে কৈছে এনেকুৱা এটা ৰূপ লৈ আছোঁ ফটো নামাৰোঁ এনেকৈ কৈছে। তাৰপিছত কৈছোঁ তই মাৰিব নালাগে, মোক মাৰি দে, এনেকৈ কৈ পিনি আমাৰ কেমেৰামেনো নাইতো, সেইকাৰণে মানে মাকে কেমেৰামেন বনাই মায়ে মোক বহুতেই ফটো মাৰি দিলে, কিন্তু মানে বৰ এটা ভালকৈ মায়ে ফটো মাৰিব নাজানে। এনেকুৱা টাইপত মাৰে মানে মই আধাটোহে ওলাওঁ, নহ'লে মই ক'ৰবাত ছাইডত অকণমানকৈ ওলাওঁ, বেকগ্ৰাউণ্ডটো বেছি ওলায়, তেনেকুৱা ধৰণৰ হয়। কিন্তু যিয়ে নহওক মাৰি দিলে আৰু আপলোড দিবলৈ 2 কপিমান হ'ল। বিহু বুলি মাৰিলোঁ অলপ ফটো, কিন্তু আৰু ভালকৈ মাৰিবলৈ আছে, কাৰণ মোৰ কেমেৰামেনে মোৰ ফটোখিনি অলপ ভালকৈ মাৰি দিয়ে, কিন্তু মায়ে বৰ এটা ভালকৈ নাজানে, সেইকাৰণে ইমানো মই সুখী নহয় আৰু। কিন্তু কাম চলাওঁ, মানে কাম চলি গৈছে আৰু যেনেকৈ তেনেকৈ। সেয়ে মাৰ লগত কথা পাতি আছোঁ ফটো মাৰি দিবলৈ, মাৰ লগতে সেয়া মিতিৰালিটো কৰি পিনি ওলাইছোঁ আৰু ফটো মাৰি দিবলৈ, মানে ফটো মাৰিবলৈ। কাৰণ মায়েতো নামাৰোঁ কৈ আছে, কাৰণ ভালকৈ মাৰিব নাজানে যে, মই মানে কিবা এটা কৈ দিওঁ বুলি ভাবে। ইয়াৰ পাছতে মোৰ ফটোশ্বুট সমাপ্ত হ'ল, আৰু এইফালে আকাশখন চাওকচোন কিমান ধুনীয়া লাগিছে। এইকেইটা ফটো মাৰিম ভাবিছিলোঁ, ফটো মাৰিবলৈ সময় নহ'ল, কাৰণ এতিয়া সময়ো বহুত হৈ গ'ল। আৰু আকৌ ইফালে আমাৰ ৰংগমঞ্চত সকলোৱে মিলি, মানে গাঁৱৰ সকলো ল'ৰা ছোৱালীয়ে মিলি আৰু বিহু মাৰিম গৈছে। এতিয়া বিহু চাবলৈ যাব লাগে যে, সেইকাৰণে মানে সোনকালে মোৰ ফটোশ্বুটটো খতম কৰিলোঁ আৰু। তাৰপাছত এয়া বিহু চাবলৈ আমি আহিছোঁ, মই আহিছোঁ আৰু মোৰ লগৰ দুজনী আহিছে। আৰু ইফালে ষ্টাৰ্ট হোৱা নাই বাৰু, অকণমান আগতে ওলাই আহিলোঁ। তাৰপাছত এতিয়া আহি পালোহি চাওকচোন। গাঁৱৰ সকলোৱে ইয়াতে শৰাই দি পিনি আৰু বিহু সমাপ্ত কৰিলে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।